হেল্ল' কি খবৰ সকলোৰে মই মানে অকণমান এইকেইদিন পঢ়া পাতিতে ব্যস্ত হৈ আছোঁ কাৰণ যিহেতু মোৰ ফাইনেল এক্সাম সমাগত সেইকাৰণে তো আজি মই পঢ়ি আছোঁ উপনিষদ আজি পঢ়ি আছোঁ মই নাদবিন্দু উপনিষদ য'ত আমাৰ AUM মানে ওম মন্ত্ৰৰ ওপৰত ধুনীয়া এক্সপ্লেনেশ্যন আছে আৰু লগতে ইয়াতে লোকবোৰৰ বিষয়েও আছে যিটো ভূলোক ভূবৰলোক স্বৰলোক তপলোক এইবোৰ তো এইখিনি পঢ়ি থাকোঁতে মোৰ এইখিনিৰ লগত ৰিলেট কৰি পেলাই ধুনীয়া এটা মানে মন্ত্ৰ মনত পৰি গ'ল যিটো মই প্ৰায়ে গাই থাকোঁ আৰু প্ৰায় সকলোৱে জানে গায়ত্ৰী মন্ত্ৰ আৰু এইটো যিটো শুনাৰ পিছত বা নিজে গোৱাৰ পিছত ইমান ভাল ফিল এটা আহে সেইকাৰণে মই গাব লৈছোঁ শুনিব দেই ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् धियो यो नः प्रचोदयात् धियो यो नः प्रचोदयात् মোৰ বাৰু সুৰটো ইমান ঠিক হোৱা নাই সুৰটো ইম্পৰ্টেণ্ট নহয় এই যিটো মন্ত্ৰটো ইয়াৰ যিকেইটা শব্দ উচ্চাৰণ সেইটোহে ইম্পৰ্টেণ্ট দেই